আপোনাৰ চৌপাশে লক্ষ্য কৰিলে এনেকুৱা কিছুমান মানুহক লগ পায় যিসকলে এই সমাজখনৰ মাজত ভাল হিচাপে জীয়াই থাকিবলৈ বা সমাজৰ প্ৰতিজন মানুহৰ সৈতে মিলিজুলি থাকিবলৈ প্ৰত্যেকৰে প্ৰতিটো কথাই খুব সুন্দৰকৈ মানি লয়। কোনো এটা কাম না বা নোৱাৰোঁ বুলি নকয়। সকলো ক্ষেত্ৰতে কেৱল হয়, পাৰিম আৰু সেইমতে হাতে কামে কৰিও দেখুৱায়। আপুনিও যদি এনেকুৱা হয় তেতিয়াহ'লে এই বিখ্যাত স্বভাৱটো আপোনাৰ বাবে কিমান বেয়া এই ভিডিঅ'টো সম্পূৰ্ণকৈ চালে সেই কথা ভালদৰে বুজি উঠিব। নোৱাৰা কথাটি হেৰা বেয়া কথাবোৰ কদাপি নহয় হিতি কথা মানুহৰ। পঢ়িছিলোঁ সৰুতে, মনত পেলাই ল'বচোন। আমি কোনো কামেই নোৱাৰোঁ বুলি নকওঁ, কাৰণ নোৱাৰোঁ বুলিলে আমাক এলেহুৱা বুলিব। কিন্তু বৰ্তমান সময়ত আপুনি নোৱাৰা হৈ থকাটোৱে আপোনাৰ বাবেই ভাল। শুনি হয়তো বেয়া লাগিব পাৰে, কিন্তু এয়াই প্ৰকৃততে সত্য। সকলোৰে কথা শুনি সকলোৰে বাবে আমি আদৰৰ পাত্ৰ হৈ থাকি যিদৰে ভাল পাওঁ, তাৰ বিপৰীতে এচাম এনেকুৱা মানুহো আছে যি নেকি আপোনাক ব্যৱহাৰ কৰিবলৈ লয়। মানুহ হিচাপে নহয়, যেন আপুনি এটা যন্ত্ৰহে। ঘৰৰ ওচৰ চুবুৰীয়াই কয়, ল'ৰাটো ভাল, ইয়াক দে কৰিবলৈ। বন্ধু বান্ধৱীয়ে টান পোৱা কামবোৰ মিঠা মিঠা মাতেৰে ফুচলাই তাইৰ ওপৰত এৰি দে, কৰিব পাৰিব। আমাৰ ইমান চিন্তা কৰি থকাৰ প্ৰয়োজন নাই। অফিচৰ কলিগৰ কথানো কি ক'ম, নিজেই কৰিব পৰা কামবোৰ নাজানো বুলি কয় বা এইবোৰ আমাৰ কাম নহয়। যিমান কাম কৰিবা সিমানেই জানিবা, সোনকালে প্ৰমোশ্যন পাবা, ইত্যাদি ইত্যাদি কথাবোৰ কৈ সকলোৱে কেৱল নিজৰ স্বাৰ্থতে আপোনাক ব্যৱহাৰ কৰা দেখা যায়, যদিহে আপুনি সকলো ক্ষেত্ৰতে হয় বা পাৰোঁ বুলি কয়। কাৰণ তেওঁলোকে এই কথা ভালদৰেই জানে যে আপোনাক যি কামেই নিদিয়ক কিয় আপুনি কেতিয়াও নোৱাৰোঁ বুলি নকয়, সেই কাম কৰিহে এৰিব। এনেকুৱা স্বভাৱটোৰ বাবে আপুনি প্ৰশংসা পায় ঠিকেই, কিন্তু বহু সময়ত বিপদতো পৰে, নিজৰে ক্ষতি হয়। হয়তো আপুনি নাভাবেই এইটো কথা যে অইনে আপোনাক কেৱল ব্যৱহাৰহে কৰি আছে। নিজেই প্ৰথমতে নিজক বুজক, আপুনি কোন, আপুনি কি কৰি আছে। দুষাৰ মিঠা মাত মাতি যিসকলে আপোনাৰ জৰিয়তে কাম কৰাই আছে তেওঁলোকৰ আচল উদ্দেশ্য কি সেয়া বুজিবলৈ চেষ্টা কৰক। ইমান মানুহ আছে, তাৰ ভিতৰত কেৱল আপুনিয়ে কিয়, আপোনাকে কিয় তেওঁলোকে বাছি লয়? যদি কেৱল নিজৰ স্বাৰ্থৰ বাবে এয়া কৰে তেন্তে আঁতৰি আহক তেওঁলোকৰ পৰা। মানুহজনক মই আঁতৰিবলৈ কোৱা নাই, আপোনাৰ যিটো স্বভাৱ সেই স্বভাৱটো তেওঁলোকৰ পৰা আঁতৰাই আনক। এই যে হয়, পাৰোঁ, কৰিম, হ'ব বাৰু, এইবোৰ শব্দৰ ব্যৱহাৰ মানুহ চাইহে কৰিব। মানুহক নেজানো, নোৱাৰোঁ, মই ব্যস্ত আছোঁ, এতিয়া নোৱাৰিম, এইদৰেও কেতিয়াবা ক'বলৈ লওক, মিছা মাতিবলৈও লওক। তেতিয়া আপুনি খুব সোনকালে ধৰিব পাৰিব যে আচলতে আপোনাক কাৰ সঁচাকৈ দৰকাৰ আছে আৰু কোনে আপোনাক কেৱল ব্যৱহাৰহে কৰি আছে। স্বাৰ্থৰ বাবে যিসকলে আপোনাৰ লগত আছিল, দেখিব লাহে লাহে তেওঁলোকে আপোনাক আগৰ দৰে ব্যৱহাৰ নকৰে। বৰ্তমান সময়ত মানুহ চিনি পোৱাটোৱেই হৈছে আটাইতকৈ কঠিন কাম। সেয়ে যিসকলক সঁচাকৈয়ে আপোনাৰ দৰকাৰ, এটলিষ্ট তেওঁলোকক মিছা নামাতিব, কাৰণ তেওঁলোকে নিস্বাৰ্থে আপোনাকেই বিচাৰে। লগ পাম বন্ধুসকল পৰৱৰ্তী এটা ভিডিঅ'ত। আৰু যদি চেনেলটোত মোৰ নতুনকৈ ভিজিট কৰিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'সমূহতো এটা লাইক কৰিব, কাৰণ আপোনালোকৰ এটা লাইকে মোক ভিডিঅ' বনাবলৈ খুব প্ৰেৰণা যোগায়।